পাৰ্টি ডিষ্ট্ৰিক্ট ৱাইজ যিটো দিছপুৰ জলযাত্ৰা সেইটো প্ৰগ্ৰাম যোৱাকালি শেষ হৈ গ'ল। এতিয়া আমি নেক্সট প্ৰগ্ৰামটো হ'ব সমষ্টি ৱাইজত দিছপুৰ জলযাত্ৰা সেইটো আমি কৰিম। আজি PMB মিটিং আছে আমাৰ 3টা বজাত আমাৰ হাউলি বদলং গেষ্ট হাউচত। আমি এনেকুৱা পাৰ্টি ঘোষণা নকৰিব, টিকেট জাষ্ট এপ্লাই কৰিব পাৰিব, সেইটো কেই তাৰিখৰ পৰা আমি এপ্লাই কৰিব দিম ইয়াৰ ওপৰত আমি আলোচনা কৰিম। আৰু আমি মেনিফেষ্টোটো সকলো জাতি জনগোষ্ঠীক লৈ পেলাই কেনেকৈ কাম কৰি যাম এইবিলাকৰ ওপৰত আলোচনা কৰি মেনিফেষ্টোৰ বনোৱাৰ কাৰণে আমি দায়িত্ব দিব এইটোৱে। আৰু আমাৰ এতিয়াতো আমাৰ ডিষ্ট্ৰিক্ট ৱাইজ আমাৰ পাৰ্টি ডিষ্ট্ৰিক্ট ৱাইজ যিটো দিছপুৰ জলযাত্ৰা সেইটো প্ৰগ্ৰাম যোৱাকালি শেষ হৈ গ'ল। এতিয়া আমি নেক্সট প্ৰগ্ৰামটো হ'ব সমষ্টি ৱাইজত দিল্লী জলযাত্ৰা দিছপুৰ জলযাত্ৰা সেইটো আমি কৰিম। স্যাৰ সিট শেয়াৰিংটো ফাইনেল হৈছে না? সিট শেয়াৰিং ফাইনেল হোৱা নাই, যিমানেই নকয় কিয় ফাইনেল হোৱা নাই। ফাইনেল হ'লে মোৰ মুখৰ পৰাই শুনিব আপোনালোকে। আলোচনা বিলোচনা কৰি আছে, যেনিবা বহুত মানুহে ডাউট কৰিছে কোনোবা সমষ্টিত BJP এৰিব নেকি, কোনোবা সমষ্টিত BPF ল'ব নেকি। এইবিলাক BJP কৰ্মী আৰু BPFৰ কৰ্মীৰ মাজত সেইটো বহুত সন্দেহ কৰি পেলাই আলোচনা কৰি আছে, কিন্তু এনেকুৱা একজাক্ট পিকচাৰ এতিয়াও অহা নাই।